Hello friends, welcome back to my another vlog. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ইন্টাৰেষ্টিং ভিডিও। এই ভিডিওটো হৈছে হ্যান্ড মেকিং ভিডিওনো কেনেকৈ প্ৰস্তুত কৰিব পাৰি নিজৰ মোবাইলতে আৰু এইটো প্ৰস্তুত কৰিব পাৰি এটা এপছৰ যোগেদি আৰু এই এপছটো বিষয় আপোনালোকক মই স্টেপ বাই স্টেপ কৈ যাম। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। বলকচোন ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব আৰু এই এপছটোৰ নাম হৈছে বিনেমি। ইয়াত মই টাইপিং কৰিছোঁ, দেখিছেনে আপোনালোকে? এইটো ওলালে এতিয়া। এইটো মই ইতিমধ্যে ডাউনলোড কৰি থৈছোঁ ইয়াত, সেইকাৰণে ইয়াত অপেন অপশ্যন ওলাইছে। এইটো মই এতিয়া অপেন কৰিম বিনেমি এপছটো, দেখিছেনে আপোনালোকে? ইয়ালৈ গ'লোঁ, ইয়াত এতিয়া প্লাছ চিনটো ওলালে। প্লাছ চিনটোত মই ক্লিক কৰিলোঁ আৰু ইয়াত নেম ইউৰ মুভি মানে ইয়াত এটা টাইটল দিব লাগিব। ইয়াত মই টাইটল দিলোঁ ছাবস্ক্ৰাইব, মানে আপোনালোকে ইয়াত যিকোনো টাইটল এটা দিব পাৰে, এইটো নিজৰ কথা। ইয়াত ক্ৰিয়েট মুভিলৈ গ'লোঁ। তাৰপিছত ইয়াত এখন হোৱাইট বৰ্ড ওলাইছে, দেখিছেনে আপোনালোকে? তাৰপিছত ইয়াত এই কিনাৰত থকা যে এইটো নাইকিয়া কৰিব পাৰি, এইটো মানে চিম্বলটো। ইয়াত ৱাটচ ভিডিঅ'ত চাব লাগিব, মানে এইটো সম্পূৰ্ণকৈ ভিডিঅ'টো চাব লাগিব, নহ'লে আপোনালোকে পাৰ্মানেণ্টলি এইটো আঁতৰাব পাৰে। আৰু মই এইখন এনেকৈ ক্ৰপ কৰি বহল কৰি দিলোঁ, দেখিছেনে? তাৰপিছত মই ষ্টিকাৰ অপশ্যনলৈ গ'লোঁ। ইয়াত বিভিন্ন ধৰণৰ ষ্টিকাৰ পাব আপোনালোকে, এইবোৰ এনেকৈ উলিয়াই গৈ থাকিব, ক্লিক কৰি কৰি যাব আৰু ইয়াত ষ্টিকাৰবোৰ এনেকৈ দেখিবলৈ পাব। ইয়াত যিকোনো ষ্টিকাৰ আপোনালোকে চিলেক্ট কৰি ভিডিঅ'টো দিব পাৰে। তাৰপিছত ইয়াত হোৱাইট বৰ্ডখনৰ কাৰণে এটা কালাৰ চিলেক্ট কৰি ল'ম। মই ইয়াত ব্লু কালাৰটো চিলেক্ট কৰি ল'লোঁ। ইয়াত দেখিছেনে ব্লু কালাৰটো ইয়াত ওলাইছে। তাৰপিছত আপোনালোকে ইয়াত ইমেজ এখনো দিব পাৰে। মই বৰ্তমান ইয়াত ইমেজ ব্যৱহাৰ কৰা নাই, কিন্তু কেনেকৈনো ইয়াত ইমেজ দিব পাৰি তাক দেখাই দিছোঁ ভিডিঅ'টোত। তাৰপিছত আপোনালোকে ইয়াত হেণ্ডত ক্লিক কৰিব, নিজৰ মনৰ ইচ্ছাৰ মতে ইয়াত হেণ্ড চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আমি এতিয়া ক্লিক কৰিম টেক্সট। ইয়াত টেক্সট লিখিব লাগিব, যিকোনো টেক্সট আপোনালোকে ইয়াত লিখিব পাৰে। মই ইয়াত লিখিম ৱেলকাম মাই ইউটিউব চেনেল। ইয়াত দেখিছেনে লিখিছোঁ মই। তাৰপিছত ইয়াত ইনচাৰ্টত ক্লিক কৰিলোঁ, দেখিছেনে? ইয়াত বৰ্ডখনত মই লিখা টেক্সটটো ওলাই পৰিছে। তাৰপিছত আপোনালোকে ইয়াৰ চাইজটো নিজৰ সুবিধা মতে কৰি ল'ব, সৰু ডাঙৰ। এইটো মই 73 কৰি ল'লোঁ। তাৰপিছত ইয়াৰ আখৰকেইটা ষ্টাইলটো বেলেগ ধৰণৰকৈ দিব পাৰে নিজৰ সুবিধা মতে। এইটো ইয়াত এনেকৈ দেখিলেনে? মই এইটো বাউণ্ডাৰীটো অকণমান ডাঠ কৰি ল'লোঁ, ডাঠ মানে ডাৰ্ক ব্লেক কৰি ল'লোঁ। তাৰপিছত ইয়াত ইনচাৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে এইটো ইয়াত ধুনীয়াকৈ ছেভ হৈ যাব। আৰু এতিয়া এইটো ডিউৰেশ্যনো দিব পাৰি ইয়াত, আপোনালোকে এইটোনো কিমান টাইমত লিখিলে মানে। তাৰপিছত এইটো ইয়াত ধুনীয়াকৈ এনেকৈ ওলাই পৰিছে, দেখিলেনে? এইটো ৱেলকাম মাই ইউটিউব চেনেল। তাৰপাছত এতিয়া এইটো প্লে কৰি চাম। লগতে আপোনালোকে ইয়াত ভইচো দিব পাৰে দেই, নিজৰ কথা। এইটো ভইচ ৰেকৰ্ডিং কৰি লগতে মিউজিকো দিব পাৰে। এতিয়া এইটো ভিডিঅ'টো প্লে কৰি চাইছোঁ, দেখিছেনে? আৰু এতিয়া এইটো আমি ছেভ কৰিম। ছেভ হৈ গ'ল, ওপৰত এইটো ছেভ হোৱা বটন আছে। আৰু এইটো গেলেৰীত ছেভ কৰিবলৈ হ'লে আপোনালোকে মেক মুভিত বুলি দেখালে ইয়াত যিকোনো এটা টাইটল দিব পাৰে। এতিয়া মই ভিডিঅ'টো চাম দেই। এইটো দেখিছেনে? এনেকৈ আপোনালোকে নিজৰ মোবাইলতে হেণ্ড মেকিং ভিডিঅ' বনাব পাৰে। মই ষ্টেপ বাই ষ্টেপ কৰাৰ নিচিনাকৈ আপোনালোকেও নিজৰ মোবাইলতে এনেকৈ ভিডিঅ' বনাব পাৰে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি যাব, লগতে কমেণ্ট এটাও কৰি যাব। লগতে মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।